নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি আপোনালোকলৈ আগবঢ়াইছো এটি নতুন ৰেচিপি যদি ৰেচিপিটো চাই ভাল লাগে তেতিয়াহলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো বজাই দিব আহক আমি ভিডিওটো আৰম্ভ কৰো ইয়াত মই ৰাজমা আৰু কাবুলি বুট মই ৰাতি তিয়াই থৈ দিছিলো তাৰ পিছত মই ৰাজমা আৰু কাবুলি বুটখিনি মই কুকাৰত দি দিছো আৰু ইয়াত মই দুটা আলু কাটি দিছো আৰু ইয়াত মই 1.5 চামুচ সৰু চামুচেৰে 1.5 চামুচ মই নিমখ দি লম আৰু মই ইয়া 5-6টা মই চিটি আহিব মই কুকাৰত দি দিম মোৰ চিটি আহি গৈছে হৈ গ'ল এতিয়া মই কড়াইটো উঠাই দিছো তাৰ পিছত ইয়াত মই কড়াইটো গৰম হ'ব দিম মই কড়াইটো গৰম হৈ গৈছে ইয়াত মই তেল দি লম মই তেল অকমান দি দিছো আৰু শুকান জলকীয়া দুটা তেজপাত তিনিটা কেঁচা জলকীয়া দুটা পিয়াজ কাটি থোৱা দুটা আৰু ইয়াত মই অকমান পাঁচফোৰণ দি লৈছো পাঁচফোৰণ দিলে ঘুগনিখন খাই খুব বেছি সোৱাদ লাগে এটা ধুনীয়া সেন্ট ওলাই তাৰ পিছত এয়া মই কেৰাহীত তেল মোৰ গৰম হৈ গৈছিল এতিয়া মই কাটি থোৱা পিয়াজখিনি মই দি দিছো ইয়াত মই শুকান জলকীয়া দুটা দিছো আৰু ইয়াত মই কেঁচা জলকীয়া মই দুটা দি দিছো আৰু মই ইয়াত তেজপাত কেইটা দি দিছো আৰু মই ইয়াত পাঁচফোৰণখিনিও লগতে দি দিছো আৰু এয়া মই এইখিনি ভালদৰে ভাজি লম ইয়াত অকমান হালধি গুৰি মই দি দিছো আৰু এইখিনি মই ভালদৰে লৰাই লম এইখিনি ভালদৰে মই লৰাই লম ইয়াত মই জিৰা গুৰি দিম আধা চামুচ আৰু মই জ্বলা গুৰি দিছো 1 চামুচ আৰু এইখিনি মই ভালদৰে লৰাই লম এয়া মই পিচি থোৱা আদা অকমান দিছো এয়া মই নহৰু দি দিছো অকমান আৰু এই মছলাখিনি মই ভালদৰে মিক্স কৰি লম আৰু যাতে দৈ না যায় গেছটো অকমান মিডিয়াম ফ্লেমত দি লব তাৰপিছত এইখিনি মই অকমান নিমখ দিছো কাৰণ নিমখ মই তাত মই ইয়াত মই দি লৈছিলো এই কাৰণে মই অকমান দিছো মছলাখিনিৰ কাৰণে আৰু মই এয়া পানী নোহোৱাকৈ মই কেৰাহীত দি লম দি লৈ মই এইখিনি ভালদৰে ভাজি লম যাতে এইখিনি ৰাজমা আৰু বুটখিনি ভালদৰে অকমান ভজাৰ নিচিনা হয় তেতিয়াহলে মছলাখিনি লাগি যাব তেতিয়া খুব বেছি ভাল লাগিব খাই মই গোটেইখিনি মই ৰাজমা আৰু মই কাবুলি বুটখিনি মই ইয়াত দি লৈছো ধুনীয়াকৈ দৰে আৰু এয়া মই ধুনীয়াকৈ অকমান ভাজি লম 10 মিনিটৰ কাৰণে মই ভাজি লম খুব বেছি ভাল লাগে আৰু মই মছলা দিছো মই ইয়াত মগি মছলা দিছো 1 চামুচ ডাঙৰ চামুচেৰে আৰু এয়া মই ভালদৰে এইখিনি লৰাই লম কাৰণ আপোনালোকে জানে মেগি মছলাৰ খুব বেছি এটা সোৱাদ হয় আৰু এটা বহুত ধুনীয়া সেন্ট ওলাই আৰু খাই খুব বেছি টেষ্টি লাগিব আৰু এয়া মই ভালদৰে মই ভাজি লম দেখিছে আপোনালোকে খুব বেছি ধুনীয়া ৰঙচুৱা হৈ গৈছে কাৰণ মছলাখিনি বুট আৰু ৰাজমাখিনি লাগি গৈছে এইখিনি মই ভালদৰে ভাজি লৈছো দেখিছে আপোনালোকে তাৰ পিছত মই এয়া পানীখিনি যিখিনি পানী আছিল মই সেইখিনি ঢালি দিছো তাৰ পিছত মই অকমান গৰম পানী আৰু মই এক্সট্ৰাকে দি লম যাতে ঘুগুনিখিনি ভালদৰে উতলিব ধৰে আৰু যিমান উতলিব সিমান ঘুগুনিখন খাই খুব বেছি সোৱাদ লাগিব আপোনালোকে দেখিছে মোৰ ঘুগুনিখন উতলি আহি আছে আৰু মই এইখিনি ভালদৰে মই 10-15 মিনিট মই ভালদৰে উতলাই লম এইখিনি ভালদৰে মই উতলাই লৈ লম আৰু ইয়াত আপোনালোকে ধনিয়া দিব পাৰে
কাৰণ মোৰ ঘৰত আজি ধনিয়া নাই, মই দিয়া নাই। আপোনালোকে দি ল'ব পাৰে, কাৰণ ধনিয়া দিলে চেণ্টটো বৰ ধুনীয়া ওলায়। আৰু মোৰ এয়া ধুনীয়াকৈ মোৰ ঘুগুনি হৈ গ'ল ৰেডি। এনেদৰে আপোনালোকে বনাই খাব, খুব বেছি ভাল লাগে। আৰু খাই কেনে পালে মোক কমেণ্ট বক্সত জনাব। আপোনালোকে নিশ্চয় ট্ৰাই কৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু লগতে বেল আইকনটো বজাব নাপাহৰিব। ধন্যবাদ।